আনন্দৰ দিন আমি বহুদিন ভাবি আছিলোঁ ধুবুৰী মেডিকেল কলেজ কেতিয়া হ'ব গৈ গৈ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আমাৰ মুখ্যমন্ত্ৰী সকলে উদ্বোধন কৰিলে আজি ইয়াৰ নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভ হ'ল অহা কালি ৰাতিপুৱা 8 বজাৰ পৰা ইয়াত পাঠদান আৰম্ভ হ'ব আৰু আমি আশা কৰিছোঁ এই মহাবিদ্যালয়খনে যথেষ্টখিনি সুচিকিৎসক ইয়াৰ পৰা উত্তীৰ্ণ হ'ব আৰু তেওঁলোকে ৰাইজৰ সেৱাৰ কাৰণে আগুৱাই আহিব এতিয়া 100 ছাত্ৰ ছাত্ৰী আছে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোটাৰ পৰা 15 জন পাওঁ আৰু সেই 15 জন 22 তাৰিখৰ ভিতৰত তেওঁলোকে এডমিশ্যন ল'ব এতিয়া আমাৰ 500 ষ্টুডেণ্ট থকা হোষ্টেল বনাইছোঁ 100হে থাকিব এতিয়া 500 পূৰ্ণ হওঁতে 5 বছৰ লাগিব নহয় পাছ কৰি গতিকে আনন্দৰ দিন আমি বহুদিন ভাবি আছিলোঁ ধুবুৰী মেডিকেল কলেজ কেতিয়া হ'ব গৈ গৈ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আমাৰ মুখ্যমন্ত্ৰী সকলে উদ্বোধন কৰিলে আজি ইয়াৰ নতুন শিক্ষাবৰ্ষৰ শুভাৰম্ভ হ'ল অহা কালি ৰাতিপুৱা 8 বজাৰ পৰা ইয়াত পাঠদান আৰম্ভ হ'ব আৰু আমি আশা কৰিছোঁ এই মহাবিদ্যালয়খনে যথেষ্টখিনি সুচিকিৎসক ইয়াৰ পৰা উত্তীৰ্ণ হ'ব আৰু তেওঁলোকে ৰাইজৰ সেৱাৰ কাৰণে আগুৱাই আহিব এতিয়া 100 ছাত্ৰ ছাত্ৰী আছে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোটাৰ পৰা 15 জন পাওঁ আৰু সেই 15 জন 22 তাৰিখৰ ভিতৰত তেওঁলোকে এডমিশ্যন ল'ব এতিয়া আমাৰ 500 ষ্টুডেণ্ট থকা হোষ্টেল বনাইছোঁ 100হে থাকিব এতিয়া 500 পূৰ্ণ হওঁতে 5 বছৰ লাগিব নহয় পাছ কৰি গতিকে